হেৰাই যোৱা টকা আপুনি ঘূৰাই পাবলৈ কি কৰিব? তো হেৰাই যোৱা টকাখিনি আপুনি কেনেকৈ আৰ্ণ কৰিব? ভগৱানক কেতিয়াও বস্তু নুখুজিব, ভগৱানক প্ৰশ্ন কৰিব, ভগৱানে সকলো দিব। আপুনি যদি অকণমান ৱেটো চেঞ্জ কৰি দিয়ে, ভগৱানক উপাসনা কৰা ৱেটো চেঞ্জ কৰি দিয়ে, তো ডেফিনেটলি আপোনাক ভগৱানে দিবই দিব। যিদিনাখন আপুনি ঈশ্বৰ ধৰ্মী হ'ব, যিদিনাখন আপুনি ঈশ্বৰক বিশ্বাস কৰিব, সেইদিনাখনৰ পৰা আপোনাৰ জীৱনটো পৰিৱৰ্তন হ'বই হ'ব। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। ভগৱানে মংগল কৰক, সকলো ভালে থাকক। এতিয়া কথা হ'ল কি, হেৰাই যোৱা টকা আপুনি কেনেকৈ আনিব, ঘূৰাই আনিব, অথবা আপুনি পাবলগীয়া পইচা কেনেকৈ আপুনি ঘূৰাই আনিব আপোনাৰ হাতলৈ। ময়ূৰ পাখি সকলোৱে চিনি পায়। ময়ূৰ পাখি আপোনালোকে কিনা সময় আছে। তো আপুনি যিকোনো এটা মঙলবাৰত 12 বজা সময়খিনিত এডাল ময়ূৰ পাখি কিনক, আৰু সেই ময়ূৰ পাখিডাল ঘৰলৈ আনি আপুনি দক্ষিণ জোনত অথবা দক্ষিণ ছাইডত আপুনি ৱালত আঠা লগাই চিপকাই দিয়ক। আৰু প্ৰতিদিনে আপুনি ধূপ জ্বলাওক। ধূপ জ্বলালে আৰু প্ৰতিদিনে আপোনালোকে ধূপডাল জ্বলাবলৈ চেষ্টা কৰক। তাৰপিছত চাব আপোনাৰ টকা আপোনাৰ হাতলৈ ঘূৰি আহিছে। কিন্তু ৰেমেডিটো আপুনি কৰিব লাগিব। তাৰপিছতে যে মই ক'লোঁ, ভগৱানক আপোনালোকে প্ৰশ্নহে কৰিব, ভগৱানক বস্তু নিবিচাৰিব। কিয় ক'লে জানে? ভগৱানক সদায় ক্ষমা খুজিব, ভগৱানক প্ৰশ্ন কৰিব যে মোক জন্ম কিয় দিলা? মোক জন্ম যে দিলা, কি কৰিবলৈ জন্ম দিলা? মই এতিয়া যিটো ষ্টেজত আছোঁ বা যেনেকৈ জীৱন যাপন কৰি আছোঁ, এই জীৱন যাপনখিনি সলনি কৰিব পাৰিমনে? বা মোৰ এই জীৱনটো মই সলনি কৰিব পাৰিমনে? যদি মোৰ এই জীৱনটো মই সলনি কৰিব পাৰোঁ, কেনেকৈ সলনি কৰিম? আপুনি প্ৰশ্ন কৰিব, আপোনাক ভগৱানে উত্তৰ দিব। আপুনি বস্তু বিচাৰি সময় অপচয় নকৰিব, বা ভগৱানক আপুনি বস্তু নিবিচাৰিব। ভগৱানক বস্তু বহুতে বিচাৰে, কিন্তু ভগৱানে কাক দিব? ভগৱানে কাৰ শুনিব? এনেকুৱা বহুতো ভক্ত আছে ভগৱানৰ, যিয়ে ভগৱানক বস্তু বিচাৰে। কিন্তু আপুনি বেলেগকৈ অকণমান উপাসনা কৰকচোন। আপুনি যদি অকণমান ৱেটো চেঞ্জ কৰি দিয়ে, ভগৱানক উপাসনা কৰা ৱেটো চেঞ্জ কৰি দিয়ে, তো ডেফিনেটলি আপোনাক ভগৱানে দিবই দিব। কাৰণ কিয়, ধৰি লওক 99% মানুহে ভগৱানক বস্তু বিচাৰে, 1% আপুনিয়ে ধৰি লওক, আপুনি ভাবি লওক ময়ে বুলি। তো আপুনি যদি ঈশ্বৰক অকণমান বেলেগকৈ উপাসনা কৰে, তেতিয়া ঈশ্বৰে ভাবিব যে এইটো বেলেগ এটা প্ৰাণী, বেলেগকৈ মোক আজি উপাসনা কৰিছে, মোক প্ৰশ্ন কৰিছে, তাক নিশ্চয় উত্তৰটো দিব লাগিব, নহয় জানো? গতিকে আপোনালৈ তথাস্তু বুলি আপোনাক পেলাই দিব, আৰু আপুনি উত্তৰ বিচাৰি পাব। গতিকে আপুনি জীৱনত বিচাৰিব, বস্তু নুখুজিব। তো গতিকে সেইবাবে কৈছোঁ, ভগৱানক আপুনি সদায় প্ৰশ্ন কৰক আপোনাৰ জীৱনটো সলনি কৰিবৰ কাৰণে। আপুনি কেনেকৈ জীৱনটো সলনি কৰিব? আপুনি ভগৱানক প্ৰশ্ন কৰক, ভগৱানক বস্তু নুখুজিব। আৰু পৰাপক্ষত আপুনি ভগৱানক ক্ষমা খুজিব। কিয়নো আপুনি অজানিতে কাৰোবাৰ দিল দুখাইছে, বা কাৰোবাৰ মনত আপুনি আঘাত দিছে। আপুনি নজনাকৈ পোক পতংগ আপুনি ভৰিৰে গচকি মোহাৰি দিছে। কাৰণ আপুনি খোজ কাঢ়িবলৈ চাইছে, আপুনি তললৈ চোৱা নাই। গতিকে আমাৰ ভৰিৰ খোজত এটা পৰুৱা হ'লেও পৰিছে, সেয়া জীৱহত্যা। জীৱহত্যা মানে মহাপাপ। আমি নৰ্মেলি সকলোৱে কৰে, ময়ো কৰোঁ ডেফিনেটলি। তো মহ এটা যদি খাই থাকে, আমি মহটো উৰাই নিদিওঁ, খেদি নিদিওঁ, তো আমি থাপকৈ মাৰি মহটো মাৰি দিওঁ। গতিকে সেইটো এটা জীৱহত্যা নহয় জানো? সেইটোও এটা জীৱ। তো জীৱ যিহেতু দেখি পোৱা নাই, আজি আমিও জীৱ, আমাৰ গাত জীৱ আছে। তো পোক পৰুৱা পতংগ সকলোৰে এটা জীৱন যাপন কৰে। গতিকে আপুনি অজানিতে ভুল কৰিছে, গতিকে আপুনি ভগৱানক ক্ষমা খোজক। অজানিতে মই হয়তো কাৰোবাক মনত দুখ দিছোঁ, তেখেতসকলক মই হৃদয়ৰ পৰা ক্ষমা কৰি দিছোঁ। বা তোমাৰ ওচৰতো যদি মই অজানিতে কিবা ভুল কৰিছোঁ, তুমি নিজ সন্তান বুলি মোক ক্ষমা কৰি দিবা। বা মোকো যদি কোনোবাই অজানিতে দুখ দিছে, তেখেতসকলকো মই হৃদয়ৰ পৰা ক্ষমা কৰি দিছোঁ। কাৰণ ক্ষমা বহুত ডাঙৰ এটা দান হয়। গতিকে আপোনালোকে ক্ষমা খুজিব ভগৱানক। তাৰ লগতে আপুনি যে খাবলৈ পাইছে ভাতকেইটা, তো আপোনাক যে খাবৰ কাৰণে সেই টাইমখনত আপোনাক যে বস্তুটো দিছে, গতিকে আপুনি সেই সময়কণতো ভগৱানক ধন্যবাদ জ্ঞাপন কৰিব পাৰে। থেংক ইউ ইউনিভাৰ্ছ, তুমি মোৰ মুখৰ আগত এই অন্নমুঠি দিয়াৰ কাৰণে। আপুনি পানী এগিলাচ খাবলৈ পাইছে, তেতিয়াও আপুনি ভগৱানক ধন্যবাদ দিয়ক।
গতিকে আপোনাৰ জীৱনটো নিশ্চয় পৰিৱৰ্তন হ'ব যিদিনাখন আপুনি ঈশ্বৰ ধৰ্মী হ'ব যিদিনাখন আপুনি ঈশ্বৰক বিশ্বাস কৰিব সেইদিনাখনৰ পৰা আপোনাৰ জীৱনটো পৰিৱৰ্তন হ'ব তাৰ লগতে তো এটা কথা হ'ল কি যে এই ৰেমেডিখিনিয়ে কাম কৰিবনে তো ডেফিনেটলি কৰিব আপুনি যেতিয়া মনৰ পৰা আপুনি দৃঢ়তাৰে কৰিব ডেফিনেটলি আপোনাৰ কামত দিব তো এই ৰেমেডিখিনি যিখিনি ৰেমেডি মই আপোনালোকক দিছোঁ বৰ্তমানলৈকে যিখিনি ৰেমেডি মই সেশন লোৱাৰ পিছতে হোৱাটছআপ কৰি মই দি দিওঁ তাৰ উপৰিও মই ফোন কৰি বুজাই দিওঁ বা অথবা মই ফোন কৰিব নোৱাৰিলেও মোক ফোন কৰিলে মই বুজাই দিওঁ ধুনীয়াকৈ আৰু এনি ডাউট মই কল কৰিব কমেই তেওঁলোকক তো কালি হঠাৎ আগতে সেশন দিয়া এগৰাকী ছোৱালী তেখেত মোৰ ওচৰত আহিছে মই সেশন দিছোঁ তাই ক'ব আচলতে পাহৰি গ'ল যে মই দিয়া ৰেমেডিখিনিয়ে তাই কেনেকৈ উপকৃত হৈছে আচলতে মই ব্যস্ত থাকোঁ বুলি ভাবি তাই মোক কল কৰা নাই শুনি খুব ভাল লাগিছে তাই মোক কৈছে যে আপুনি দিয়া ৰেমেডিখিনি বহুত পাৱাৰফুল হয় তো শুনি আচলতে ভাল লাগিছে এইখিনিতে মই আপোনালোকক এটা ৰেকৰ্ডিং শুনাব বিচাৰিছোঁ মই পোনপ্ৰথমে বাৰ্ছ ৰান কৰাৰ পিছতে মাত্ৰ এঘণ্টা বাৰ্ছ ৰান কৰাৰ পিছতে পজিটিভ ৰিজাল্ট পাইছে শুনি চাওকচোন ৰেকৰ্ডিংটো হয় এই ৰেমেডিখিনি যোনখিনি দিছোঁ সেইখিনি আপুনি হেৰি কৰিব মানে কৰি থাকিব আৰু কিবা বুজি নাপালেও মোক ফোন কৰি সুধিব পাৰে কথা নাই মই আপোনাক কল বেক কৰিম মানে এবাৰ ৰিচিভ কৰিব নোৱাৰিলেও বেক কৰিমেই বাৰু বাকী কিবা বিষ হৈ আছিলে বুলি কৈছিলে ন বিষ এটা হৈ আছিলে মানে পিঠিৰ হয় বিষটো মানে সিদিনাখন তাতে মই অনুভৱ এটা কৰিছো মানে বিষটো হয় দি থকাৰ সময়তে হয় পিছত মই ভাবিছো চাও ৰবা দুদিন মানে কেনেকা হয় এতিয়া কাম কৰিলে মানে মই বিষটো বহুত অনুভৱ কৰো এইকেইদিন মানে কাম চাম কৰি আছো যদি অকণো বিষটো নাইয়ে হয় সেই বিষটো নোহোৱা হৈ গৈছে সেইটো কাৰণে মই আজি আৰু হ'ল না দুদিন মই আজি এবাৰ কৈয়ে দিম ভণ্টি কথাটো এনেকা তাকে ফলো কৰি থাকিব সদায় ইউনিভাৰ্ছক থেংকছ দিব আপোনাৰ ভাল হৈ যোৱাৰ কাৰণে তেওঁ ছাপোৰ্ট কৰিব সহায় কৰিব অ'কে এনি ডাউট আপুনি মোক কল কৰিব পাৰে কথা নাই মই যি ৰেমেডি পাৰোঁ যিমানখিনি পাৰোঁ সেইখিনি মই দিবলৈ ট্ৰাই কৰিম খালি আপোনালোকে ফলো কৰিব আৰু ঠিক আছে তো গতিকে ফচি থকা পইচা আপোনালোকে কেনেকৈ ঘূৰাব গম পালে মই আকৌ এবাৰ কৈ দিছোঁ যে এডাল ময়ূৰ পাখি কিনি আনি মংগলবাৰে কিনি আনিব আৰু 12মান বজাত আপোনালোকে কিনিব তাৰপিছত আনি দক্ষিণ ছাইডত ঘৰখনৰ দক্ষিণ ছাইডত আপোনালোকে আঠা দি চিপকাই দিব পাৰে ৱালত তাৰপিছত আপোনালোকে প্ৰতিদিনে ধূপ দিব পাৰে আৰু এইখিনি এটা কথা এটা কওঁ যে আপোনালোকে ধূপ চন্দন আৰু লেভেণ্ডাৰৰ যদি ধূপ জ্বলায় চন্দন আৰু লেভেণ্ডাৰত এনাৰ্জি থাকে সেই ধূপৰ সুগন্ধি আপোনালোকৰ পৰিৱেশটো পজিটিভিটি সুন্দৰ এটা পজিটিভ কৰি ৰাখিব তো আপোনালোকে পজিটিভ ভাইব এটা পাবৰ কাৰণে লেভেণ্ডাৰ আৰু চন্দনৰ ধূপো জ্বলাব পাৰে তাৰ লগতে এইখিনিতে জনাই দিওঁ মই ক'ত গৈ আছোঁ প্ৰতিদিন এখন জনাই দিওঁ মই আপোনালোকে কণ্টেক্ট কৰিব পাৰে আচলতে আপোনালোকে শুনি হয়তো বৰিং হ'ব পাৰে তথাপিও মই জনাইছোঁ যে মই আপাৰ আছাম লৱাৰ আছাম সকলোতে গৈ আছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে আজি নামকেইটা কৈ দিয়া নাই ক'ত যাম তো স্ক্ৰীনত সদায় নাম্বাৰ দিয়া থাকে আপোনালোকে স্ক্ৰীনৰ পৰা নাম্বাৰটো নোট ডাউন কৰি অথবা স্ক্ৰীনশ্বট মাৰি আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে তাৰ লগতে জনাও মই এবাৰত ফোনটো ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ তো আপোনালোকে টেনশ্যন নল'ব মোক কল বেক হ'লেও কৰিম আৰু এনেকুৱা বহুতো লোক আছে সঘনাই ফোন কৰি থাকে প্লিজ বেয়া নাপাব মই পটককৈ ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ বহুত ব্যস্ত থাকোঁ আজিও সেই দোকান ঘৰতে আছোঁ মৰ্ণিং টাইমখিনি মই ছেশ্যন দি আছিলোঁ ইভিনিঙত মই আকৌ দোকান আহিছোঁ কাৰণ অকল এফালে চালে নহ'ব নহয় জানো তো মোৰ নিজৰ কথাও ভাবিব লাগিব ফিউচাৰৰ কথাও ভাবিব লাগিব গতিকে দোকানখন মই এৰি দিব নোৱাৰোঁ কাৰণ দোকানত বৰ্তমান অকলেই আছোঁ দেখিছে আপোনালোকে তো দোকানখনো চাব লাগিব গতিকে আজি দোকানৰ পৰা আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আপোনালোকলৈ তাৰ লগতে মই বহুত ৰেমেডি আপোনালোকৰ বাবে আনি থাকিম তো আপোনালোকে সেই ৰেমেডিখিনি ফ'ল' কৰিব আশা কৰিলোঁ তো আজিলৈ বাই বাই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম বাই